নমস্কাৰ আজি তোমালোকৰ বাবে আগবঢ়াবলৈ লৈছো খুব ইম্পৰ্টেন্ট দুটা কোৱেশ্চন আৰু এই কোৱেশ্চন দুটা লৈছো মই চেপ্টাৰ নাম্বাৰ 2 মাইক্ৰো ইকনমিক্স তোমালোকে কিতাপত প্ৰশ্ন দুটা চাই লব মই ইয়াত আৰু প্ৰশ্ন লিখা নাই আমাক প্ৰথম প্ৰশ্নটোত কি হোৱা হৈছে এটা দ্ৰব্যৰ যিকোনো এটা দ্ৰব্যৰ চাহিদাৰ স্থিতিস্থাপকতা দিয়া আছে এটো প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ড -0.2 যদি বস্তুটোৰ দাম 5% বঢ়াই দিয়া হয় ইনক্ৰিজ ইন দ্য প্ৰাইস 5% তেতিয়া হলে ডিমান্ড কিমান শতাংশ কমিব হেতু উলিয়াব দিয়া হৈছে আৰু 25 নম্বৰ প্ৰশ্নটো দিয়া হৈছে একে সমান চাহিদাৰ স্থিতিস্থাপকতা আছে প্ৰাইস 10% ইনক্ৰিজ কৰা দিয়া হৈছে তেতিয়া হলে খৰচত বা ব্যয়ত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব দুটা প্ৰশ্নৰ উত্তৰ আমি অলপ বেলেগ ধৰণে দিব লাগিব তোমালোকে ভিডিওটো হেকলৈকে চাবা গুটেখিনি বুজিব পাৰিবা আৰু যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এনেকুৱা ভিডিওৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিবা এতিয়া তোমালোকে নিশ্চয় জানা চাহিদাৰ স্থিতিস্থাপকতাৰ সূত্ৰটো মই আগৰ ভিডিও তোমালোকক দেখুৱাইছিলো যে চাহিদাৰ স্থিতিস্থাপকতা ক্যালকুলেট কৰিব হলে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰো ডেল্টা কিউ বাই ডেল্টা পি ইনটু পি বাই কিউ ইয়াত কোনটো টাৰ্মে কি বুজাইছে মই আগৰ ভিডিওত কৈছো তোমালোকে এই ভিডিওটো চোৱাৰ পাছত সেই ভিডিওটো চাবা গম পাবা কিন্তু ইয়াত আমি এই ফৰ্মুলাটো ব্যৱহাৰ নকৰো আমি ডাইৰেক্টলি লিখিম তোমালোকে কিতাপত এই ফৰ্মুলাটো পাবাই যে প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ডৰ কাৰণে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰো পাৰ্সেন্টেজ চেঞ্জ তোমালোকে ভালদৰে লিখিবা মই ইয়াত দেখুৱা দিছো ইন ডিমান্ড ঠিক আছে পার্সেন্টেজ চেঞ্জ ইন ডিমান্ড আৰু পার্সেন্টেজ চেঞ্জ ইন প্রাইস এই ফর্মুলাটো এতিয়া ইয়াত আমি কি কৰিম প্রাইস ইলাস্টিসিটি অফ ডিমান্ড আমাক দিয়া আছে ইটো -0.2 ইয়াত কি কৰিম পার্সেন্টেজ চেঞ্জ ইন প্রাইস দিয়া আছে 5% 5 লিখিলে হল এতিয়া উলিয়াব দিছিল কি ডিক্ৰিজ ইন ডিমান্ড তোমালোকে নিশ্চয় ভালদৰে জানা এটো আগতে আমি ডিসকাস কৰিছো যে কোনো এটা বস্তুৰ নরমাল গুডস যিবিলাক দাম যিমানে ইনক্ৰিজ হ'ব বস্তু এটাৰ দাম বাঢ়িলে আমি বস্তুটো কি কৰো কমাই কিনো অৰ্থাৎ যেহেতু দাম ইনক্ৰিজ হৈছে বস্তুটোৰ ডিমান্ড কি হ'ব ডিক্ৰিজ হ'বই গতিকে আমি ডিক্ৰিজটো ইয়াতে ডাইৰেক্টলি লিখিব পাৰো পার্সেন্টেজ চেঞ্জ ইন ডিমান্ড জেনেদৰে ফৰ্মুলাত আছে এতিয়া 5 যদি আমি ইফালে লৈ যাও মাল্টিপ্লাই হ'ব মাল্টিপ্লাই হলে কিমান পাম 5 টু 10 এটা যেহেতু এটাৰ আগত দশমিক আছে দশমিক দি দিয়া থাকিব অনলি 1 মানে কিমান থাকিব ইয়াত তোমালোকে কি পালা চেঞ্জ ইন মই ডাইৰেক্টলি উত্তৰটো লিখি দিছো চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড বা ডিক্ৰিজ ইন কোয়ান্টিটি ডিমান্ড বা চাহিদাৰ পৰিৱৰ্তন তোমালোকে অসমীয়া তেনেদৰে লিখিবা কি হ'ব -1 এটোই হ'ব ইয়াতে উত্তৰ দ্বিতীয়টোত কি দিয়া আছে সোৱা প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ড দিয়া আছে একে সমান ইনক্ৰিজ ইন প্ৰাইস দিয়া আছে 10% ইফেক্ট অন স্পেন্ডিং খৰচত প্ৰভাৱ কেনেকুৱা ধৰণে পৰিব ব্যয়ৰ প্ৰভাৱ কেনেদৰে উলিয়াবা একে ফৰ্মুলা ব্যৱহাৰ কৰা প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ড কেনেদৰে উলিয়াও এই মাত্ৰ ইয়াত লিখিলো পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড পার্সেন্টেজ চেঞ্জ ইন প্রাইস এটি এইখিনি প্ৰথমে সলভ কৰি লোৱা 0.2 -0.2 ইনটু ইয়াত কিমান দিয়া আছে 10 আৰু এটো থাকিব পার্সেন্টেজ চেঞ্জ ইন ডিমান্ড এটো থাকিব দিয়া ভালদৰে লিখিবা তোমালোকে ইয়াত কিমান পাবা 10 ক যদি 2 লগত মাল্টিপ্লাই কৰো 10 2 যা 20 এটাৰ আগত দশমিক দিলে ইয়াত অনলি থাকিব 2 -2 পার্সেন্টেজ চেঞ্জ ইন ডিমান্ড এতিয়া এটা কথা মন কৰা তোমালোকে ডিমান্ড চেঞ্জ কিমান হৈছে শতকৰা হিচাপত -2 দাম কিমান চেঞ্জ হৈছিল 10 অৰ্থাৎ দাম যিমান পৰিৱৰ্তন হৈছে ডিমান্ড তাতকৈ কম পৰিমাণে পৰিৱৰ্তন হৈছে তাৰ মানে কি বাৰু মই ইয়াৰ আগৰ ভিডিও তোমালোকক বুজাইছিলো চাহিদাৰ স্থিতিস্থাপকতা মানে কি এটা বস্তুৰ প্ৰাইস আৰু কোয়ান্টিটিৰ ৰিলেশন হয় এটা বস্তুৰ দাম অকনমান কমিলে যদি বস্তুটোৰ কোয়ান্টিটি ডিমান্ড বহুত কমি যায় তেতিয়া হি বহুত বেছি পৰিমাণে স্থিতিস্থাপক বুজায় আৰু অস্থিতিস্থাপক কেতিয়া হয় যেতিয়া দামৰ পৰিৱৰ্তন হলেও চাহিদাৰ ইমান এটা পৰিৱৰ্তন নহয় এক্সাম্পল কি দিছিলো মই ধৰা হল নিমখ সল্ট নিমখ বস্তুটো এনেকুৱা যেটো আমি বস্তুৰ নিমখৰ দাম কমিলে যেনিবা প্ৰাইস কমি গল আমি বেছিকে নিমখ কিনিম নেকি আমি নিকিনো আমাক যিখিনি প্ৰয়োজন আমি সেইখিনিহে ব্যৱহাৰ কৰিম তাতকৈ বেছি ব্যৱহাৰ নকৰো এই নিমখৰ দামটো কি অস্থিতিস্থাপক বুজি পাইছানে যে অস্থিতিস্থাপক যেটো বস্তুত দামৰ পৰিৱৰ্তনৰ কোনো প্ৰভাৱ নেপেলায় দাম কমিলেও সেইখিনিয়ে নিমখ খাম আমি দাম বাঢ়িলেও সেইখিনিয়ে খাম কিন্তু এনেকুৱা কিছুমান বস্তু আছে যিবিলাক আমাক ইমান এটা প্ৰয়োজন নাই ধৰা হল এখন লাক্সাৰিয়াস কাৰখন আমি কেতিয়া কিনিম যেতিয়া দাম কমিব দাম বাঢ়িলে আমি কিনা বাদ দিম আমাৰ ইমান প্ৰয়োজন নাই
তাৰমানে এইবিলাকৰ ক্ষেত্ৰত কি হয় সম্পূৰ্ণ স্থিতিস্থাপক বেছি স্থিতিস্থাপকতাৰ বিভিন্ন ধৰণৰ সংজ্ঞা আছে আমি বেলেগ ভিডিঅ'ত ডিসকাস কৰিম এতিয়া আমি ইয়াৰ পৰা কি বুজিলো দাম যিমান পৰিৱৰ্তন হৈছে কিন্তু চাহিদাৰ পৰিৱৰ্তন ইমান এটা হোৱা নাই মানে কি অস্থিতিস্থাপক দামৰ পৰিৱৰ্তনে চাহিদাৰ পৰিৱৰ্তনত বেছি প্ৰভাৱ পেলাব পৰা নাই কাৰণ দামৰ পৰিৱৰ্তনতকৈ চাহিদাৰ পৰিৱৰ্তন কি হৈ আছে কম হৈ আছে গতিকে আমি কি গম পালো চাহিদা থাকিবই চাহিদা যদি থাকে দাম যদি বৃদ্ধি পায় কি হ'ব তাৰ মানে তুমি এটা পাঁচটা বস্তু ডেইলি কিনি আছা দাম বাঢ়ি গল তোমাৰ ডিমান্ড কমা নাই মানে পাঁচটা বা চাৰিটা কিনিবাই তাৰ মানে কি হ'ব দাম বাঢ়াৰ লগে লগে তোমাৰ খৰচ বেছি হ'ব গতিকে যেহেতু আমি উত্তৰটো কি বুলি লিখিম তোমালোকে লিখিবা মই কৈ দিছো যেহেতু চাহিদাৰ পৰিৱৰ্তনৰ হাৰ দামৰ পৰিৱৰ্তনতকৈ কম গতিকে এইটো যে আমাৰ কি দিয়া আছিল দামৰ শতকৰা দামৰ পৰিমাণ শতকৰা 10% বৃদ্ধিৰ ফলত যিজন ব্যক্তিয়ে কিনিব সেই দ্ৰব্যটোত খৰচৰ পৰিমাণ কি হৈ যাব বৃদ্ধি হ'ব এটোই উত্তৰ হ'ব বুজি পাইছা গতিকে ভিডিওটো যদি ভাল লাগিছে লাইক কৰা সাবস্ক্ৰাইব কৰিবা